মই পূৰ্ণিমা আজি এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'টো হ'ল সাৰপ্ৰাইজ ন এতিয়া কেক কাটিব ইহঁতে গোটেই সাৰপ্ৰাইজ আজি পাৰ্টিটো কৰিছে এয়া কেক ৰেডি কৰিছে কেক ডেক'ৰেট কৰিছে বাচ্চা পাৰ্টি আমাৰ গামছাখন লৈ পেলাই কৰা দিয়া দিয়া বাবু থাকা দে দিয়া তাৰপিছত দিদি কাটি বনাইছে 3 2 1 হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে ডিয়ার টুনা হ্যাপি বার্থডে টু ইউ মাত কই দিয়া जी बहि जोआ भिडिओ হৈ আছে লাইভ কেকটো জাহা তা নকৰবা আৰু কাটা কাটি লৈ যোৱা পিছত বিলাহি হাললে কনি কি কৈছে ভিডিও কৰিছা আয়া আমাৰ কনি আছে চিংৰা আছে আৰু কনি আছে স্বামী কেক আছে আৰু সামোসা আছে এই মোটো পটলে ভাল মেন ক্ৰেডিট কোন জিত চহৰীয়া ৰে শান্তি লাভ কৰ আৰু সংকীৰকৰ আজি পালকি ভালকে নাপালে ক্ৰেডিট মেন ক্ৰেডিট মই এই দেখিছেনে এইখনতো বাবু হয় 1.5 বছৰ যেতিয়া আছিল আৰু বাবু দেউতাক হয় মোৰ হাজবেণ্ড তো এইবিলাক গোটেই এলবামৰ ওলাই গোটেই ফটো লগাইছে এইখন এখন হাজবেণ্ডৰ মোৰ বিয়াৰ ফটো এইখন দেউতাকৰ ফটো এইখন ওলাই এখন লগাইছে গোটেই মানে কি খুচুৰা খুচুৰি কৰিছে ঘৰ আৰু মানে বাৰ্থডে বুলি আজি 3 দিন ধৰি এনেকেই মানে বাৰ্থডে কাৰণে কৰি আছে তো মোৰো বেয়া লাগিছে আজি মই অকণমান হেল্প কৰিলোঁ পইচাটো ইমানখিনি সিহঁতৰ নাথাকে হাতত যিমানখিনি থাকিব সিহঁতে কৰিছে তাৰপিছত মই কেক চেকত অকণ হেল্প কৰি দিলোঁ আৰু সিহঁতৰ যিটো মানে ইচ্ছা সেইখিনিও আমি কৰিব লাগিব ন তো আমি সেইখিনি বুজি পেলাই সিহঁতৰ ফূৰ্তিটো কৰি দিলোঁ তো আজি সেয়াই আৰু পোৱালীকেইটা এইখিনি ফূৰ্তি কৰি দিলে কেনেকুৱা লাগিল আজি বাৰ্থডে মানে ছাৰপ্ৰাইজ পাৰ্টিটোৰ সেইটো জনাই দিব আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে সেইটোও জনাব আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে প্লিজ লাইক কমেণ্ট এটা ছাবস্ক্ৰাইব কৰি দিবচোন তেন্তে আজিলৈ বাই বাই গুড নাইট সো আজি ভিডিওটো ইয়াতে এন্ড হ'ল যদি ভাল লাগিছে লাইক সাবস্ক্ৰাইব এন্ড শ্বেয়াৰ কৰিব আৰু অল ডিসক্ৰিপশনটো আছে লিংক আছে এটো বা ভিডিওটো চাব আৰু কমেন্ট কৰিব নাপাহৰিব বাই ভাল লাগিছে লাইক সাবস্ক্ৰাইব কৰিব বাই